আৰু একেলগে বহুত ফটো আপলোড কৰিবৰ কাৰণে একেবাৰে উজু উপায় হ'ল লিংকত গৈ এখন ফটো আপলোড কৰিবলৈ অসুবিধা। একেলগে গোটেইখিনি আপলোড কৰিবৰ কাৰণে আমি যাম আপলোড মিডিয়া /শ্বেয়াৰ লিংক। আপলোড মিডিয়াত গ'লোঁ, চিলেক্ট ষ্টেট আছাম, চিলেক্ট ডিষ্ট্ৰিক্ট চৰাইদেউ, চিলেক্ট ব্লক মোৰ মাহমৰা, চিলেক্ট পঞ্চায়ত মোৰ মিলন। তাৰপিছত আমি আপলোড মিডিয়ালৈ গ'লোঁ, চুজ ফাইলত আপুনি যিমানখিনি ফটো পঠিয়াই একেলগে গোটেইখিনি যদি ক্লিক কৰি যায়, গোটেইখিনি ক্লিক কৰি যাওক, 100, 150, 200 যিমান পঠিয়াই একেলগে গোটেইখিনি দি দিলে, ডান কৰি দিলে। আপুনি যদি 100 ডান কৰে একেলগে 100, ইয়াৰ পিছত আপুনি ছাবমিট কৰি দিলে একেলগে 100খন ফটো আপলোড হৈ যাব।